আৰু যেটো মেন্ডেট এটোটো আমি অলৰেডি একসেপ্ট কৰিছো আৰু আমাৰ মাজত আমি নিজৰ মাজত এটা ইন্ট্ৰস্পেকশন বা পৰ্যালোচনা বা ব্ৰেইনষ্টৰ্মিং আমাৰ সহায় কৰি যাম আমি আমাৰ দলৰ তৰফৰ পৰা ক'বলৈ বিচাৰো তেনেকুৱা কোনো শক্তিয়ে যাহাতে সমাজখন অস্থিৰ কৰিবলৈ পুনৰ ওলাই নাহে ক'ত ভুল হল ক'ত ভাল হল আৰু যিখিনি মিশন ভিজন লৈ কাম কৰিছো এটো ফাউন্ডেশন লেভেল আছিল গতিকে ইয়াৰ যেটো ইম্প্যাক্ট হেতু অলপ টাইম লাগিব Sekretari Jaibai. Promotion Jaibai. Andaro. Nama promotion juga. Senior untuk. Own promotion. Hei, belum bayar ni. Sini dong deh, jalan. Bayang deh. Berjuang, karena promotion. Promotion Michelle. Jangan lupa, promotion jawab maaf berpuasa. Regular. যেটো বম ব্লাস্ট হৈ গল হেতু আমি কন্ডেম কৰিছো যোৱাকালিও আমাৰ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াই মিডিয়াৰ আগত কৈছে আৰু তেনেকুৱা ঘটনাবিলাক কেতিয়াও আমি ইয়াত হোৱাটো নিবিচাৰো আৰু সেই কাৰণে ইউপিপিএল দল হিচাপে সদায় আমি কমিটেড আমাৰ বদলেন অঞ্চলত কোনো বম ব্লাস্ট কোনো হত্যা হিংসা কোনো বেআইনী অস্ত্ৰৰ প্ৰচলন আমি নিবিচাৰো অনাগত দিনত চৰকাৰে যি কামবিলাক কৰিব এই ক্ষেত্ৰত আমি নজৰ ৰাখিবলৈ অনুৰোধ কৰিম আৰু সদায় আমি সহায় কৰি যাম আমি আমাৰ দলৰ তৰফৰ পৰা ক'বলৈ বিচাৰো তেনেকুৱা কোনো শক্তিয়ে যাহাতে সমাজখন অস্থিৰ কৰিবলৈ পুনৰ ওলাই নাহে কাৰণ সমাজত শান্তি থাকিলেহে ভাল পৰিৱেশ থাকিলেহে শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক সাংস্কৃতিক সকলো দিশত আগবাঢ়ি যাব পাৰিব কিন্তু সমাজখন যদি অস্থিৰ কৰিবলৈ কোনোবা চেষ্টা কৰে বা সমাজখন কোনোবা যদি অস্থিৰ কৰি ৰাখিব বিচাৰে এই ব্যক্তিবিলাকে সেই শক্তিবিলাকে এই অঞ্চলৰ যেটো আজি যুৱতী-যুৱতীসকল ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত এইবিলাক তেখেত সকলে দায়িত্ব ল'ব লাগিব গতিকে আজিৰ সময়ত মই সকলোকে অনুৰোধ কৰো যে হিংসাৰ পৰা যাহাতে দূৰত থাকে বহুত দিনৰ পিছত আমাৰ অঞ্চলত শান্তি আহিছে এই শান্তিটো চিৰ যুগমীয়া কৰাৰ কাৰণে সবে চিন্তা কৰিব লাগে কাৰবা কিবা কথা আছে গণতান্ত্ৰিকভাৱে কক চৰকাৰক মেমোৰেন্ডাম দিয়ক ধৰ্ণা চৰ্ণা দি আছে তেনেকা কৰি প্লাই কৰিব পাৰে কিন্তু আজি পুনৰ বম ব্লাস্ট পুনৰ হত্যা হিংসা এটো কোনো কাৰণত আমি আদৰণি জনাব নোৱাৰো এটো সদায় আমি কন্ডেম কৰি যাম সনৰ বিজন লৈ কাম কৰিছিল ৰাইজে যেনে কমেন্টেড কৰিছে কোপন কিবা থাকি গৈছে নেকি সব পলিটিক্স টু ডেমক্ৰেসিত বিভিন্ন কাৰণত উত্থান পতন বিলাক হয় আৰু যেটো মেন্ডেট এটোটো আমি অলৰেডি একসেপ্ট কৰিছো আৰু আমাৰ মাজত আমি নিজৰ মাজত এটা ইন্ট্ৰস্পেকশন বা পৰ্যালোচনা বা ব্ৰেইনষ্টৰ্মিং আমাৰ চলি আছে যে ক'ত ভুল হল ক'ত ভাল হল আৰু যিখিনি মিশন ভিজন লৈ কাম কৰিছো এটো ফাউন্ডেশন লেভেল আছিল গতিকে ইয়াৰ যেটো ইম্প্যাক্ট হেতু অলপ টাইম লাগিব এনডিআৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব আহি থকা সময়ত আমি সিদ্ধান্ত লম আমাৰ কোৰ কমিটিৰ মিটিং বিলাক হৈ আছে আজিও আছে তো ইলেকশন হৈ গল খুব হাৰিডলি সব ডিসিশন আমি ল'ব বিচৰা নাই কিন্তু ইউপিপিএল দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও সবে শক্তিশালী হিচাপে আছে সবে কাম কৰি আছে গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব সক্ৰিয় অংশগ্ৰহণ
আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়াত আলোচনা কৰিম আমাৰ MLA সকল আমাৰ MCLA সকল আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম BTR ৰেকৰ্ড 100% ইমপ্লিমেন্টেশন কৰিব লাগে ইয়াত কোনো কম্প্ৰমাইজ নাই কাৰণ NDP কে আদি কৰি বিভিন্ন দল সংগঠন একেলগে লগ লাগি এই শান্তি চুক্তি কৰিছে ইয়াত ভাৰত চৰকাৰৰ কমিটমেন্ট আছে অসম চৰকাৰৰ কমিটমেন্ট আছে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেন্ট আছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেন্ট আছে গতিকে এইটো 100% ইমপ্লিমেন্ট হ'ব লাগিব অনাগত দিনত এইটো ইমপ্লিমেন্ট কৰাৰ কাৰণে আমি সদায় মাত মাতি যাম প্ৰেছাৰ দি যাম আৰু কাম কৰি যাম